জুবিন গাৰ্গক হত্যা কৰা বুলি ইংগিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই ফেচবুকত যি কৈছো হিয়া সত্য বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদিকৰ হলনি ফেচবুকতে সকলো তথ্য অসমবাসীক জনাব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকে নিৰ্দিষ্ট এটা অংশহে প্ৰকাশ কৰে বাবে এই সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্য আছে আমি শুনাই ল'ব বিচাৰিছো মই যোৱাকালি ফেচবুক লাইভত 1 ঘণ্টা মই কৈছো আৰু যদি কিবা ক'ব লাগে মই ফেচবুকৰ জৰিয়তে ক'ম কাৰণ সাংবাদিকসকলৰ আগত কথা ক'লে সিলেক্টেড পৰ্চন এটা কাটি তুলি দিয়ে ফলত দেশত বেয়া পৰিৱেশো সৃষ্টি হ'ব পাৰে সেইকাৰণে এই ঘটনাটোৰ সম্পৰ্কত মই যি ক'ব লাগে ফেচবুকৰ জৰিয়তে ক'ম যাতে গোটেই অসমৰ মানুহে কথাখিনি একেলগে শুনিব পাৰে ফেচবুক লাইভত মই যি কৈছো সেইটোৱে আৰু এইটোৰ উত্তৰ যদি কিবা দিব লাগে মই ফেচবুক লাইভতে দিম আমি জানাব বিচাৰিছো এয়া দেখিবলৈ পালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে জুবিন গাৰ্গক হত্যা কৰা বুলি ইংগিত প্ৰদান কৰিছে ইংগিত বহন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিয়নো কিছুদিনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী গৰাকীৰ মুখত হত্যা বুলি উলাই পৰিছিল আমি সকলোৱে ভাবিছিল যে হিয়া জিভা পিছলিছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত যেন হিয়া জিভা পিছলা নহয় হিয়া যেন সত্য কিয়নো পুনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে মই ফেচবুকত যি কৈছো হিয়া সত্য সাংবাদিকৰ হলনি ফেচবুকতে সকলো তথ্য অসমবাসীক জনাব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে নিৰ্দিষ্ট এটা অংশহে প্ৰকাশ কৰে বাবে এই সিদ্ধান্ত মুখ্যমন্ত্ৰী গৰাকীৰ